গোপনে সংগোপনে প্ৰেম আহে, সকলোৰে জীৱনলৈ আহে। যদি আপুনি কাৰোবাক ভাল পায় বা আপোনাক কোনোবাই ভাল পায়, তেতিয়া তেওঁ আপোনাক কেতিয়াও হেৰুৱাব নিবিচাৰিব। তেওঁ আপোনাৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে দূৰৈত নাথাকিব আৰু আপোনাকো তেওঁৰ পৰা দূৰৈত থাকিবলৈ নিদিব। যদি আপোনাক সেইগৰাকী সঁচাকৈয়ে ভাল পায়, তেতিয়া এই সম্পৰ্কত আপুনি কেইটামান লক্ষণ দেখিবলৈ পাব। সঁচা প্ৰেমৰ তেনেকুৱা কেইটামান লক্ষণ আজি আপোনাক ক'বলৈ লৈছোঁ। যদি সঁচা অন্তৰেৰে আপোনাক আপোনাৰ প্ৰেমিকাই বা আপোনাক আপোনাৰ প্ৰেমিকে ভাল পায়, তেতিয়া সংগীৰ মাজত এই 10টা লক্ষণ দেখিবলৈ পাব। এই 10টা লক্ষণৰ 6টা লক্ষণো যদি আপোনাক ভালে পোৱা ছোৱালীজনী বা আপোনাক ভালে পোৱা ল'ৰাটোৰ মাজত দেখা পায়, আপুনি নিশ্চিত হওক তেওঁ সঁচা অন্তৰেৰে হিয়া উবুৰিয়াই আপোনাক সঁচাকৈয়ে ভাল পায়। প্ৰেমৰ প্ৰথম লক্ষণটো হ'ল সদায় সঁচা কথা ক'ব। সঁচা প্ৰেমৰ প্ৰথম কথাটো হ'ল সদায় সঁচা কথা ক'ব লাগিব। আপুনি সদায়ে আপোনাৰ সংগীক সঁচা কথা ক'বই লাগিব। কাৰণ এটা মিছা কথা ক'বলৈ যাওঁতে বা এটা মিছা কথা লুকুৱাবলৈ যাওঁতে আপুনি প্ৰেমৰ সম্পৰ্কত 100টা মিছা কথা ক'বলগীয়া হ'ব বা ক'বলৈ বাধ্য হৈ পৰিব। তাৰপিছত আপুনি ফচি যাব। অৰ্থাৎ এটা সাধাৰণ ফাঁকি কথা কৈ 100টা ফাঁকি কথা কৈ মস্ত ফাঁকিবাজ হৈ পৰিল আপোনাৰ সংগী। আপোনাৰ সংগীয়ে যদি সঁচাকৈয়ে আপোনাক ভাল পায়, তেতিয়া আপোনাক এটাও ফাঁকি কথা নকয়, কোনো কথাকে লুকুৱাবলৈ নাযায়। আপোনাৰ সংগীৰ এয়াই প্ৰথমটো সঁচা প্ৰেমৰ লক্ষণ। দ্বিতীয় লক্ষণ, প্ৰেমৰ সম্পৰ্কত এজনে কৰা ভুল আনজনে সহজেই মানি ল'ব। আপোনাৰ লগত সঁচা প্ৰেম কৰা আপোনাৰ সংগীয়ে আপুনি কৰা ভুল সোনকালে পাহৰি যাব। সঁচা প্ৰেম সেয়াই যি সম্পৰ্কত অতি সোনকালেই আপোনাৰ সংগীৰ ভুল ক্ষমা কৰি দিব পাৰি। সঁচা প্ৰেমত এজনে আনজনক অতি সহজে অতি সোনকালে ক্ষমা কৰি দিব পাৰিব লাগিব। কিয়নো সংগীৰ এটা ভুলক দীৰ্ঘ সময়লৈ মনত ৰাখি জীৱনৰ এটা মধুৰ প্ৰেমৰ সম্পৰ্ক কোনো এজনেই হেৰুৱাব নিবিচাৰে। কাৰণ আপুনি অন্তৰেৰে আপোনাৰ সংগীৰ পৰা প্ৰেম, মৰম, ভালপোৱা পাবলৈ বিচাৰিব। সেই সৰু সুৰা ভুলক সহজেই সোনকালে এৰিবলগীয়া হয়। তেতিয়াহ'লে এইটো কথা জানি লওক, প্ৰেমৰ সম্পৰ্কত যিমান সোনকালে পাৰে আপোনাৰ সংগীয়ে যদি আপোনাৰ ভুল সোনকালেই পাহৰি যায় বা আপোনাক সহজেই ক্ষমা কৰি দিয়ে, তেতিয়াহ'লে এয়া আপোনাৰ প্ৰেমৰ সংগীৰ সঁচা প্ৰেমৰ দ্বিতীয়টো লক্ষণ। সঁচা প্ৰেমৰ তৃতীয়টো লক্ষণ হ'ল আপুনি যি অৱস্থাত যিদৰে আছে সেই অৱস্থাত আপোনাৰ প্ৰেমৰ সংগীয়ে আপোনাক স্বীকাৰ বা গ্ৰহণ কৰি ল'ব পাৰিব লাগিব। অৰ্থাৎ আপুনি দেখিবলৈ কম ধুনীয়া, আপোনাৰ এটা শাৰীৰিক সাধাৰণ কিবা সমস্যা আছে, চাৰিওফালে বা কোনোবাই আপোনাৰ মিছা বদনাম উলিয়াই আপোনাৰ ওপৰত কলংক জাপি দিয়াৰ চেষ্টা কৰিছে, আপুনি পৰীক্ষাত সফলতা লাভ কৰিব পৰা নাই, আপুনি অৰ্থনৈতিক দুৰৱস্থাত ভুগিছে, আপুনি দুখীয়া, আনতকৈ আপুনি কম কথা কয়, আপোনাৰ এটা চৰকাৰী চাকৰি নাই, আপোনাৰ এখন গাড়ী নাই, এই যিকোনো অৱস্থাতে আপুনি নাথাকক কিয়, আপোনাৰ সংগীয়ে আপোনাক আন্তৰিকতাৰে গ্ৰহণ বা স্বীকাৰ কৰি ল'ব পাৰিব লাগিব। প্ৰত্যেক মানুহৰে কিবা এটা নহয় কিবা এটা কম থাকিব পাৰে। সকলো মানুহেই সমান নহয়। যদিহে দুয়োজনৰ একেলগে থকাৰ ইচ্ছা, তেতিয়া এজনে আনজনৰ বাবে অলপ কিবা এৰিবও লাগিব। সেয়া
প্ৰেমত সংগীৰ স্বাৰ্থত ত্যাগ কৰিব পাৰিব লাগিব। সংগীৰ যিটো কম আছে সেইটো পাহৰি যাব পাৰিব লাগিব। প্ৰেম সংগীৰ যিটো কম আছে সেইটো মানসিকভাৱে স্বীকাৰ বা গ্ৰহণ কৰি ল'ব পাৰিব লাগিব। যদি আপোনাৰ প্ৰেমৰ সংগীয়ে আপোনাৰ কম থকাটো মানি লয়, তেতিয়াহ'লে এইটো সঁচা অন্তৰৰ, সঁচা প্ৰেমৰ তৃতীয়টো লক্ষণ। সঁচা প্ৰেমৰ চতুৰ্থটো লক্ষণ হ'ল প্ৰেমত উদাৰ ভাৱ ৰাখিব লাগিব। যদি আপোনাৰ সংগীয়ে আপোনাৰ প্ৰতি উদাৰ ভাৱ মনত ৰাখিছে, আপোনাৰ কাৰণে বহুত নিয়ম বনাই আপোনাক বান্ধি পেলোৱা নাই, তেনেহ'লে জানি লওক আপোনাৰ সংগীয়ে আপোনাক উদাৰ মনেৰে ভাল পাইছে। এইটো নকৰিবা, সেইটো নকৰিবা, তালৈ নাযাবা, ইয়ালৈ নাহিবা, ফেচবুকত আনৰ ফটোত লাইক কমেণ্ট নকৰিবা, এইবোৰ ঠেক মানসিকতাৰে নিয়ম বনাই আপোনাক যদি বন্ধা নাই, আপোনাক যদি পূৰ্ণ স্বাধীনতা দিছে যে তোমাৰ যিটো ভাল লাগে, যিটো পচন্দ হয় সেইটোৱেই কৰা, কিবা ভুল কৰিলে আপোনাক খং কৰিব আৰু আপোনাৰ ভুলটো সুন্দৰকৈ বিশ্লেষণ কৰি আপোনাক বুজাই ভৱিষ্যতৰ দিনৰ কাৰণে সতৰ্ক কৰি দিয়ে, তেতিয়াহ'লে জানি লওক সঁচা প্ৰেমৰ এয়া চতুৰ্থটো লক্ষণ। সঁচা প্ৰেমৰ পঞ্চমটো লক্ষণ হ'ল প্ৰেমত সহানুভূতি থাকিবই লাগিব। যেতিয়া আপুনি কিবা কথা বা বিপদত সমস্যাক লৈ উদাস হৈ পৰে, সেই সময়ত আপোনাৰ প্ৰেমৰ সংগীয়ে আপোনাক সংগ দি সহানুভূতি দেখুৱাব। আপোনাৰ সংগীয়ে আপোনাক ক'ব, তুমি চিন্তা নকৰিবা, সকলো ঠিক হৈ যাব, আমি দুয়োটাই মিলি সকলো ঠিক কৰিম। আপোনাৰ সংগীয়ে আপোনাৰ সমস্যাত চিন্তিত হৈ উপায় চিন্তা কৰিব। তেওঁ আপোনাক সোঁৱৰাই দিব যে তোমাৰ বেয়া দিনত, বেয়া সময়ত, বিপদৰ সময়ত তোমাৰ সংগী তোমাৰ লগত আছে আৰু লগত থাকিব। আপোনাৰ সংগী আপোনাৰ দুখত দুখী। এয়াই হ'ল আপোনাৰ প্ৰেম সংগীৰ সঁচা প্ৰেমৰ ষষ্ঠটো লক্ষণ হ'ল প্ৰেমত সংগীৰ প্ৰতি ভাল সুস্থ অনুভৱ ৰখাটো খুবেই প্ৰয়োজনীয়। সঁচা প্ৰেমত নিজৰ সংগীক লৈ নিজৰ ভিতৰত সংগীৰ প্ৰতি খুব সুন্দৰ আৰু অনুভূতি হ'ব আৰু আপোনাৰ প্ৰতি সেই মনৰ অনুভৱবোৰ আপোনাক কৈ থাকিব। প্ৰেমত সংগীৰ প্ৰতি যদি মনত ভাল সুস্থ অনুভৱ হৈ থাকে, তেনেকুৱা আপোনাৰ প্ৰেমৰ সংগীয়ে কেতিয়াও নিজৰ সংগীৰ প্ৰতি অনিষ্ট, নিকৃষ্ট, বেয়া ভাৱ মনত ভাবিবই নোৱাৰে। তেনেকুৱা সংগীয়ে বাৰে বাৰে আপুনি অমান্তি হ'লে আপোনাৰ লগত মিলন কৰিবলৈ নিবিচাৰিব। আপোনাক তেওঁৰ সুখৰ স্বাৰ্থত ব্যৱহাৰ নকৰে। তেওঁ আপোনাক দেখি আপোনাৰ লগত কথা পাতি বহুত সুখী হ'ব আৰু এইটোৱেই হ'ল সঁচা প্ৰেমৰ ষষ্ঠটো লক্ষণ। সঁচা প্ৰেমৰ সপ্তমটো লক্ষণ হ'ল প্ৰেমত গভীৰতা থাকিব লাগিব। সঁচাকৈ প্ৰেমত পৰা জনে বা সঁচা প্ৰেম কৰা জনে আপোনাক সদায় এইটো সোঁৱৰাই থাকিব যে তেওঁ আপোনাক বহুত হিয়াউবুৰিয়াই প্ৰাণ ভৰি ভাল পায়। প্ৰেমৰ সংগীৰ বুকুৰ ভিতৰত আপোনাৰ গভীৰ অৱস্থিতি আপুনি তেওঁৰ কথাতে দেখিবলৈ পাব। প্ৰেমৰ সংগীয়ে আপোনাৰ কাৰণে যিকোনো পৰিস্থিতি, যিকোনো মুহূৰ্ততে যিকোনো কাৰ্য কৰিবলৈ সদায় সাজু থাকিব। এনেকুৱা গভীৰ প্ৰেমানুভূতি দেখিবলৈ সকলোৰে ভাগ্যত নাথাকে। কথাৰেই নহয়, সঁচা ভালপোৱাজনে নিজৰ প্ৰেম সংগীৰ কাৰণে সৎ সাহসেৰে বাস্তৱত দেখাইও দিয়ে। এইটোৱেই হ'ল সঁচা গভীৰ প্ৰেমৰ সপ্তমটো লক্ষণ। সঁচা প্ৰেমৰ অষ্টমটো লক্ষণ হ'ল প্ৰেমত সংগীৰ মনৰ অনুভৱক আপুনি বুজিব লাগিব। প্ৰায় প্ৰেমৰ সম্পৰ্কত
বুজাবুজিৰ মানসিকতা নথকাৰ বাবেই শালিকীয়া প্ৰেম ভাগে। সেই প্ৰেমত সংগীৰ মনৰ ভাৱ অনুভৱবোৰক বুজি পাব লাগিব, মনৰ অনুভৱবোৰ শুনিব লাগিব, তাৰ পিছত নিজৰ অনুভৱ ক'ব লাগিব। প্ৰেমৰ সংগীৰ জীৱনৰ বেয়া সময়, দুখৰ দিনক আপুনি বুজি পাব লাগিব, দুখত দুখী হ'ব পাৰিব লাগিব। সংগীৰ মনৰ অনুভৱে আনজনৰ মনত দুখ কষ্ট দিব পাৰিব লাগিব। সংগীৰ দুখৰ অনুভৱে আপোনাৰ চকুত চকু পানী উলিয়াব। এয়াই হ'ল সঁচা প্ৰেমৰ অষ্টমটো লক্ষণ। সঁচা প্ৰেমৰ নৱমটো লক্ষণ হ'ল সংগীৰ ওপৰত আস্থা আৰু বিশ্বাস থাকিব লাগিব। সংগীয়ে আপোনাৰ লগত সৰু কথাটোৰ পৰা ডাঙৰ কথাটো বিনিময় কৰিব। সকলো কথাই খোলাখুলিকৈ জনাব, মিছা কথা নকয়, কোনো কথা লুকুৱাই ঠগিবলৈ নিবিচাৰে। যাকে লগ পাওক, যাৰ লগতে কথা পাতক, সকলোবোৰ যেতিয়া আপোনাক খুলি সঁচা কথা ক'ব, এয়া আপোনাৰ সংগীৰ সঁচা প্ৰেমৰ নৱমটো ডাঙৰ লক্ষণ। সঁচা প্ৰেম কৰাজনে সদায় বিচাৰিব তেওঁৰ সংগী সদায় বিশ্বাসযোগ্য হৈ থাকক। সঁচা প্ৰেমৰ শেষটো লক্ষণ হ'ল সকলো দিশৰ পৰা নিজক সম্পূৰ্ণ এই প্ৰেমত সমৰ্পণ কৰা। সঁচা প্ৰেমৰ আটাইতকৈ মহত্বপূৰ্ণ লক্ষণ। যি আপোনাক সঁচা অন্তৰেৰে সঁচাকৈয়ে ভাল পাব, সেইজন প্ৰেমৰ সংগীয়ে নিজক আপোনাৰ ওচৰত সমৰ্পণ কৰিব। এনে সংগীয়ে প্ৰেমৰ ভৱিষ্যতৰ ওপৰত আস্থা ৰাখিব আৰু তেওঁ সম্পূৰ্ণ ভৱিষ্যতলৈকে আজি গোটেই জীৱনৰ কাৰণে আপোনাৰ আপোন হৈ পৰিব। এনে প্ৰেমৰ সংগীয়ে আপোনাৰ বাবে সকলো এৰিবলৈ, ত্যাগ কৰিবলৈ সাজু থাকিব। যদি আপোনাৰ সংগীয়ে গভীৰ আস্থা আৰু বিশ্বাসেৰে, আশা ভৰসাৰে নিজকে তেওঁ একমাত্ৰ আপোনাৰেই বুলি ভাবি দৃঢ় মনেৰে আপোনাকে তেওঁৰ জীৱন সংগী বুলি গ্ৰহণ কৰিব পাৰিলে, সেই সংগীয়ে গোটেই জীৱন আপোনাৰ হাতত ধৰিয়ে থাকিব। এনেকুৱা সংগীক ভুলতো ঠগ প্ৰতাৰণা নকৰিব, কাৰণ সমৰ্পণ আমি নিজকে ভগৱানৰ ওচৰতহে কৰোঁ। এনেকুৱা সংগীক কেতিয়াও নকন্দুৱাব, আপুনি গোটেই জীৱন ভুগিব লাগিব। এয়া হ'ল সঁচা প্ৰেমৰ শেষটো লক্ষণ। সঁচা গভীৰ প্ৰেমৰ এই 10টা লক্ষণৰ যদি 6টাও আপোনাৰ সংগীৰ প্ৰেমত দেখা পায়, তেনেহ'লে আপুনি 100% নহয়, 1000% নিশ্চিত হওক আপোনাৰ সংগীৰ প্ৰেম সঁচা। এই ভিডিঅ'ত মন্তব্য কৰি মোকো জনাব আপোনাৰ সংগীৰ মাজত কেইটা লক্ষণ দেখিবলৈ পালে। ভিডিঅ'টো চোৱাৰ বাবে আপোনালৈ কৃতজ্ঞতা ভৰা ধন্যবাদ। এই কথাখিনিয়ে আপোনাৰ প্ৰেম নিৰ্ণয় কৰাত আপোনাক যদি তিলমানো সহায় কৰি দিয়ে, অন্ততঃ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'ত লাইক আৰু কমেণ্ট কৰিব, আপোনাৰ বন্ধু, আপোনাৰ শুভাকাংক্ষী, আপোনাৰ সংগীৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। নতুন বিষয়বস্তুৰে পৰৱৰ্তী ভিডিঅ'ত আপোনাক লগ পোৱাৰ আশাৰে